স্তন কাপিল কিন্তু হেল্ল' এভৰিৱান, আদৰণি জনাইছোঁ আয়াং কিচেন এণ্ড ব্লগলৈ। আজি মই মুড়ি লাৰু বনাইছিলোঁ। মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মইনো কেনেকৈ বনালোঁ। এখন কেৰাহী পাতিছোঁ ইয়াত মই। তাৰপিছত মুড়িখিনি অলপ মই ভাজি ল'ম। ক্ৰিস্পি হৈ যোৱালৈকে অকণমান মুড়িবোৰ মই গৰম কৰি লৈছোঁ। এনেদৰে ভালদৰে লৰাই মই ভাজি লৈছোঁ। এনেদৰে ভালদৰে লৰাই ভাজি আছোঁ। দেখিছেনে কালাৰ চেঞ্জ হ'বলৈ লৈছে অলপ। জুইটো ল' ফ্লেমত ৰাখি এনেদৰে মই ভাজি আছোঁ। এয়া মোৰ মুড়ি ভজা হৈ গ'ল। এতিয়া এখন কেৰাহী পাতিছোঁ। ইয়াত মই গুড় কাটি ভালদৰে গুড়খিনি গৰম কৰি ল'ম। ইয়াত অকণমান মই পানী এড কৰিম, বেছি পানী ব্যৱহাৰ নকৰোঁ, অলপ পানী দি দিছোঁ। এইখিনি ভালদৰে লৰাই থাকিব লাগিব। এতিয়া এনেদৰে মই লৰাই গুড়খিনি ভালদৰে গলাই লৈছোঁ। এতিয়া গুড়খিনি হৈছেনে নাই চেক কৰিবলৈ মই এটা বাতি লৈ লৈছোঁ। বাতিত অকণমান পানী লৈছোঁ মই। এনেদৰে দি চাব, যদি এনেকৈ গোটা মাৰে তেতিয়া হৈ গ'ল। এতিয়া মই ইয়াত ভাজি থোৱা মুড়িখিনি দি দিছোঁ। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। ভালদৰে মিলাই লৈছোঁ মই। এনেদৰে গৰমে মিলাই যাব লাগিব সোনকালে, নহ'লে পিছত ঠাণ্ডা হ'লে বেয়া হৈ থাকিব, চিপকি থাকিব। এয়া মই ভালদৰে মিলাই লৈছোঁ এনেকৈ। এয়া মোৰ মিলোৱা হৈ গ'ল। এতিয়া মই এটা এটাকৈ লাৰু বনাই যাম। গৰমে বনাই গৈছোঁ মই, নহ'লে ঠাণ্ডা হ'লে পিছত বনাব নোৱাৰিব। এনেদৰে মই গোটেইখিনি বনাই ল'ম। মই অকণমান হাতত ঘি সানি লৈছিলোঁ। এনেকৈ প্ৰয়োজন অনুসৰি অলপ লৈ লৈছোঁ। তাৰপিছত হালকা হাতেৰে মই এনেকৈ লাৰু বনাই লৈছোঁ। খুবেই সহজ বনাবলৈ, অতি কম সময়ৰ ভিতৰতে হয়। বনাবলৈ সহজ হয় খুবেই। এয়া দেখিছেনে ধুনীয়া হৈছে। এয়া মোৰ গোটেইখিনি লাৰু বনাই হৈ গ'ল। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।